নমস্কাৰ বন্ধুসকল, মই ইউটিউব চেনেল দীপাংকৰ মেডিকেল ডক্টৰলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ টপিকটো হৈছে ৰাতিপুৱা আমি খালী পেটত পানী খালে আমাৰ কি কি লাভ হয় চমুকৈ ক'ব ওলাইছোঁ। ৰাতিপুৱা যদি আমি খালী পেটত আমি পানী খাওঁ তেতিয়া আমাৰ বহুতখিনি আমাৰ লাভ আছে, কাৰণ আমাৰ শৰীৰটো প্ৰায় 70% পানীয়ে আমাৰ গঠিত হৈ থাকে। সেইকাৰণে আমাৰ শৰীৰটো সঠিকভাৱে চলাবৰ কাৰণে আমাৰ পানী বহুত পৰিমাণে আমাৰ কামত দিয়ে আচলতে। আৰু উত্তম ফলাফল পাবলৈ হ'লে আচলতে আমি 1.5 লিটাৰ পানী আমি প্ৰতিদিনেই খাব লাগে। অৰ্থাৎ ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে আমি 5.5 বা 6 গিলাচমান পানী খাব লাগে। পানী খোৱাৰ পিছত আপুনি 1 ঘণ্টা পানী খাব নালাগে। আৰু ইয়াৰ এতিয়া মেইন কামকেইটা কি কৰে, আমাৰ ছালৰ উজ্জ্বলটো কৰি তোলে। পানীয়ে আপোনাৰ তেজৰ পৰা ক্ষতিকাৰক পদাৰ্থবোৰ আঁতৰাই পেলাই, যাৰ ফলত আমাৰ ছালখন ধুনীয়াকৈ জিলিকি উঠে, নতুন কোষটো সৃষ্টি কৰে। ৰাতিপুৱা প্ৰথমে পানী খালে আমাৰ পেশী আৰু নতুন কোষো গঠন হয়, চৰ্বি হ্ৰাস কৰে। ৰাতিপুৱা যেতিয়া আমি ঠাণ্ডা পানী খাওঁ তেতিয়া আপোনাৰ শৰীৰটোৱে মেটাবলিজিমৰ 24% বৃদ্ধি কৰি দিয়ে, যাৰ ফলত আপুনি সোনকালে ওজন কমোৱাত সহায় কৰিব। পেট পৰিষ্কাৰ কৰি ৰাখে। ৰাতিপুৱা যদি কোনো বস্তু খোৱাৰ আগতে যদি আপুনি পেট ভৰ্তি পানী খাই লয়, তেতিয়া আপোনাৰ পেটটোত ভালদৰে পৰিষ্কাৰ হ'ব, যাৰ ফলত আপোনাৰ শৰীৰে সহজে পুষ্টিকৰ উপাদানসমূহ শোষণ কৰিবলৈ সক্ষম হ'ব। ৰোগ নিৰাময় কৰে। পানী খালে আমাৰ ডিঙিৰ ৰোগ, ঋতুস্ৰাৱ, কৰ্কট ৰোগ, চকু ৰোগ, নাড়ীয়া প্ৰস্ৰাৱ ৰোগ, বৃক্ক, যক্ষ্মা, বাত বিষ, মূৰৰ বিষ আদি সকলো ধৰণৰ ৰোগ আপোনাৰ শৰীৰৰ পৰা আঁতৰত থাকিব। আপোনাৰ ভোক বৃদ্ধি কৰিব। পানী খোৱাৰ পিছত যেতিয়া আপোনাৰ পেটটো পৰিষ্কাৰ হ'ব, তেতিয়া এইদৰে আপোনাৰ ভোক লগা আৰম্ভ কৰিব। ইয়াৰ ফলত আপোনাৰ ব্ৰেকফাষ্টটো ৰাতিপুৱা সময়ত সোনকালে কৰিব বা ভাল হ'ব কৰিবৰ কাৰণে। আৰু ইয়াৰ লগতে আপোনাৰ তেজ বনায়। খালী পেটত পানী খালে ৰক্তকণিকাবোৰ সোনকালে বাঢ়িবলৈ আৰম্ভ কৰাৰ ফলত বডিত বহুতখিনি আমাৰ উপকাৰ হয়। ধন্যবাদ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।